নমস্কাৰ প্ৰিয়সকল, কেনে আছে আপোনালোকে বাৰু? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰাই আজি আৰু এটি পবিত্ৰ বাইবেলৰ পৰা বিষয় লৈ আহিছোঁ। আহকচোন আমি অধ্যয়ন কৰোঁ। আৰু আজিৰ যিটো বিষয় প্ৰিয়সকল, সেই বিষয়টো হৈছে Why does God allow to innocent people suffer? Or why does God allow to righteous people suffer? এজন নিৰ্দোষী ব্যক্তিৰ জীৱনত ঈশ্বৰে কিয় দুখ কষ্ট আহিবলৈ এলাও কৰে, বা এজন ধাৰ্মিক লোকৰ জীৱনত দুখ কষ্ট আহিবলৈ ঈশ্বৰে কিয় এলাও কৰে? প্ৰিয়সকল, বহুতে হয়তো ভাবে বা বহুতৰ এটা কমন কুৱেশ্যন আছে যে ভাল মানুহৰ লগত সদায় বেয়া কিয় হয়? अच्छे लोगों के साथ हमेशा बुरा क्यों होता है? गति के आहकसोन प्रियসকল, আমি আজি চাওঁ একৰ্ডিং টু বাইবেলৰ যোগেদি আমি চাবলৈ চেষ্টা কৰিম। প্ৰিয়সকল, আমি যেতিয়া চাওঁ বাইবেলত তিনি ধৰণৰ দুখ কষ্ট মানুহৰ জীৱনত আহে। তিনি ফালৰ পৰা বা তিনি ধৰণৰ পৰীক্ষা বা দুখ কষ্ট মানুহৰ জীৱনত আহে। নম্বৰ 1 ঈশ্বৰৰ পৰা, নম্বৰ 2 শয়তানৰ পৰা, নম্বৰ 3 মানুহৰ নিজৰ পৰা। গতিকে প্ৰিয়সকল, নম্বৰ 2 শয়তানৰ পৰা অহা দুখ কষ্ট আৰু মানুহে নিজে কৰা ভুলৰ দ্বাৰাই মানুহৰ জীৱনত দুখ কষ্ট অহা, এই দুইটা বিষয় ভিডিঅ' মই পাছত বনাবলৈ চেষ্টা কৰিম। কিন্তু আজি স্পেচিফিকলি আমি চাব বিচাৰিছোঁ সেইটো হৈছে ঈশ্বৰৰ পৰা অহা যি পৰীক্ষা। প্ৰিয়সকল, ঈশ্বৰৰ পৰা যেতিয়া পৰীক্ষা আমাৰ জীৱনত আহে বা দুখ কষ্ট যেতিয়া আমাৰ জীৱনত আহে, আমি জানিব লাগিব যে সেই ঈশ্বৰৰ পৰা অহা যিটো পৰীক্ষা বা যিটো দুখ কষ্ট, সেইটো পবিত্ৰ বাইবেলত কোৱা হৈছে বিশ্বাসৰ পৰীক্ষা, টেষ্ট অফ ফেথ বুলি কোৱা হৈছে, বিশ্বাসৰ পৰীক্ষা। আৰু প্ৰিয়সকল, আমি জানিব লাগিব যে ঈশ্বৰৰ পৰা অহা এই বিশ্বাসৰ যি পৰীক্ষা, আৰু এই পৰীক্ষাৰ আঁৰত ঈশ্বৰ যি হোৱাৰ এটা নিৰ্দিষ্ট এটা পৰিকল্পনা থাকে, এটা স্পেচিফিক এটা পাৰপজ থাকে ঈশ্বৰৰ। আৰু যেতিয়া আমি ৰোমিয়া 8:28 পদ যেতিয়া আমি চাওঁ, Romans chapter 8:28 যেতিয়া আমি চাওঁ, আমি তাতে দেখা পাম যে ঈশ্বৰক প্ৰেম কৰা বা ঈশ্বৰৰ সতি সন্তানবিলাকৰ জীৱনত ভাল বা বেয়া যিয়ে ঘটনা নঘটক কিয়, তাতে ঈশ্বৰৰ এটা নিৰ্দিষ্ট পৰিকল্পনা থাকে। আৰু যদি আপোনালোকে আদি পুস্তক 50:20 পদ চাই, জেনেচিছ চেপ্টাৰ 50:20 যদি চাই, তাতে কৈছে মংগলৰ পৰিকল্পনা। প্ৰেইজ দ্য লৰ্ড। আমি তাতে দেখা পাওঁ এটা ষ্টৰী, যেতিয়া যোচেফৰ ভাই ককাইবিলাকে মিছৰ দেশত যোচেফৰ ওচৰত আহি যেতিয়া তেওঁলোকে নিজৰ পাপ স্বীকাৰ কৰিছিলে, নিজৰ অপৰাধ যেতিয়া তেওঁলোকে স্বীকাৰ কৰিছিলে, তেওঁলোকে যোচেফক কৈছিলে যে আমি তোমাৰ লগত বহুত অন্যায় কৰিলোঁ, আমি তোমাক বহুত দুখ কষ্ট দিলোঁ, আমি তোমাক বহুত তাড়না কৰিলোঁ, আমাক ক্ষমা কৰা। তেতিয়া যোচেফে ক'লে, তোমালোকে তেনেকৈ কিয় কৈছা? তোমালোকে কিয় নিজৰ ভুল স্বীকাৰ কৰিছা? That was God's plan. এইটো ঈশ্বৰৰ পৰিকল্পনা আছিলে আৰু মংগলৰ পৰিকল্পনা। যোচেফৰ জীৱনত যি দুখ কষ্ট আহিছিলে বা তেওঁৰ ভাই ককাইবিলাকে যি ধৰণে তেওঁক অন্যায় কৰিছিলে, অত্যাচাৰ কৰিছিলে, পবিত্ৰ বাইবেলত যোচেফে কৈছে that was God's plan. এইটো ঈশ্বৰৰ পৰিকল্পনা। আহে প্ৰিয়সকল, আমি জানো যেতিয়া ধাৰ্মিক লোকবিলাকৰ জীৱনত যেতিয়া দুখ কষ্ট আহে, তাৰ আঁৰত ঈশ্বৰৰ এটা নিৰ্দিষ্ট এটা পৰিকল্পনা থাকে, এটা স্পেচিফিক ঈশ্বৰৰ পৰিকল্পনা থাকে। আৰু সেই আহকচোন প্ৰিয়সকল, পবিত্ৰ বাইবেলৰ পৰা এনেকুৱা এজন ব্যক্তিৰ বিষয়ে আজি আমি চাবলৈ চেষ্টা কৰিম
যিজন ব্যক্তিৰ জীৱনত ইমান দুখ কষ্ট অহা সত্ত্বেও তেওঁ ঈশ্বৰৰ পৰা কেতিয়াও আঁতৰি যোৱা নাছিলে। তেওঁ ঈশ্বৰৰ পৰা কেতিয়াও তেওঁ দূৰ হৈ যোৱা নাছিলে। তেওঁ ঈশ্বৰৰ বিশ্বাসত তেওঁ থিয় হৈ আছিলে। তেওঁ ঈশ্বৰৰ প্ৰতি তেওঁ ফেইথফুল হৈ আছিলে। আৰু সেইজন ব্যক্তি হৈছে ইয়োব, জব। আমি লাইফ অফ জব বিষয়ে আমি অলপমান চাওঁ অল্ড টেষ্টামেণ্টত। আৰু আমি দেখা পাওঁ ইয়োবৰ জীৱনত দুবাৰ পৰীক্ষা অহা আমি দেখা পাওঁ। যেতিয়া পবিত্ৰ বাইবেল আমি ইয়োবৰ পুস্তক যেতিয়া আমি মেলি লওঁ আৰু ইয়োবৰ যিটো কাহিনী সেইটো আৰম্ভ হৈছে তাৰ পৰা, য'ত লিখা আছে উচ্চ দেশত ইয়োব নামেৰে এজন মানুহ আছিল। সেই পুৰুষিদ্ধ সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা। তেওঁৰ 7টা পুতেক আৰু 3জনী জীয়েক জন্ম হয়। তেওঁৰ সম্পত্তি 7,000 মেৰু চাক, 3,000 উট, 500 শাল বলদ, 500 গাধী আৰু অতি অধিক দাস দাসী আছিল। এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকবিলাকৰ মাজত সকলোতকৈ মহান আছিল। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আমি ইয়াতে দেখা পাইছো পবিত্ৰ বাইবেলত ৰেকৰ্ড কৰা হৈছে, উল্লেখ কৰা হৈছে যে ইয়োব নামৰ ব্যক্তিগৰাকীয়ে তেওঁ সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু সকলো দুষ্টতাৰ পৰা আঁতৰি থাকোতা এজন ব্যক্তি। প্ৰিয়সকল, ঈশ্বৰৰ প্ৰতি কিমান বিশ্বাসী, ঈশ্বৰৰ প্ৰতি কিমান ফেইথফুল, ঈশ্বৰৰ প্ৰতি কিমান পবিত্ৰ, কিমান সিদ্ধ, কিমান সৰল এজন ব্যক্তিৰ বিষয়ে আমি পবিত্ৰ বাইবেলত দেখা পাইছো। কিন্তু প্ৰিয়সকল, আমি দেখা পালো সকলোবিলাক ভালে আছিলে, কিন্তু হঠাতে তেওঁৰ জীৱনত অন্ধকাৰ নামি আহিলে। হঠাতে তেওঁৰ জীৱনত আমি দেখা পাইছো দুৰ্যোগ নামি আহিলে। প্ৰিয়সকল, আমি দেখা পাওঁ বহুত সময়ত আমাৰ জীৱনত সকলোখিনি ঠিকে থাকে, কিন্তু হঠাতে আমাৰ জীৱনত কিবা নহয় কিবা এটা সমস্যা নামি আহে, কিবা নহয় কিবা এটা বিপদ আমাৰ জীৱনত নামি আহে। ঠিক তেনেকৈ ইয়োবৰ জীৱনত ঘটা আমি পবিত্ৰ বাইবেলত দেখা পাওঁ। আমি পবিত্ৰ বাইবেলত দেখা পাওঁ ইয়োব 1:7 আমি যেতিয়া চাওঁ, পবিত্ৰ বাইবেলত কৈছে ঈশ্বৰ জিহুৱাই এদিন শয়তানক সুধিলে, তুমি ক'ৰ পৰা আহিলা? শয়তানে জিহুৱাক উত্তৰ দি ক'লে, মই পৃথিৱী ভ্ৰমণ কৰি আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলো। তেতিয়া ঈশ্বৰ জিহুৱাই শয়তানক সুধিলে, তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাইনে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা লোক পৃথিৱীত কোনো নাই। ইয়োবৰ যি ফেইথফুলনেছ, ইয়োবৰ যি হলিনেছ, ইয়োবৰ যি ধাৰ্মিকতাৰ বিষয়ে ঈশ্বৰ জিহুৱাই শয়তানক দেখাই দিয়া আমি দেখা পাইছো। শয়তানে ঈশ্বৰ জিহুৱাক কৈছে যে ইয়োবে জানো বিনা লাভে আপোনালৈ ভয় ৰাখে? আপুনি তেওঁৰ চাৰিওফালে আৰু তেওঁৰ ঘৰৰ সৰ্বস্বৰ চাৰিওফালে জানো বেৰা দিয়া নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্বাদযুক্ত কৰিলে আৰু তেওঁৰ সম্পত্তি দেশত বৃদ্ধি পালে। শয়তানে ঈশ্বৰ জিহুৱাক কৈছে যে আপুনি জানো তেওঁৰ চাৰিওফালে সুৰক্ষা দিয়া নাই? তেওঁৰ সৰ্বস্ব পৰিয়ালৰ ওপৰত জানো আপোনাৰ নিয়ন্ত্ৰণ নাই? তেওঁক আপুনি জানো আশীৰ্বাদ কৰা নাই? প্ৰিয়সকল, আমি ইয়াতে দেখা পাইছো সঁচাকে কোনোবা ব্যক্তি যদি ঈশ্বৰলৈ ভয় ৰাখে, ঈশ্বৰলৈ ভক্তি ৰাখে, ঈশ্বৰক জীৱনত প্ৰথম স্থান দি তেওঁ চলে, তেতিয়াহ'লে ঈশ্বৰ জিহুৱাৰ নিয়ন্ত্ৰণ, ঈশ্বৰ জিহুৱাৰ সুৰক্ষা, প্ৰটেকশ্যন সেইজন ব্যক্তিৰ ওপৰত থাকে। প্ৰেইজ দ্য লৰ্ড। কিন্তু সকলোবিলাক ভালে আছিলে, শয়তানে ঈশ্বৰ জিহুৱাক কৈছে, আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্বস্ব স্পৰ্শ কৰক, তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতে আপোনাক বিদায় দিব। শয়তানে ঈশ্বৰ জিহুৱাক কৈছে, আপুনি এবাৰ তেওঁৰ জীৱনত দুখ কষ্ট আহিবলৈ এলাও কৰক, তেওঁ আপোনাক এৰি দিব। কিন্তু ঈশ্বৰ জিহুৱাই কৈছে, নহয়, তেওঁৰ জীৱনত দুখ কষ্ট আহিলেও মোৰ দাস ইয়োবে
মোক কেতিয়াও ত্যাগ নকৰিব, মোৰ পৰা কেতিয়াও আঁতৰি নাযাব। কিন্তু শয়তানে কৈছে নহয়, আপুনি যদি তেওঁৰ জীৱনত দুখ কষ্ট আহিবলৈ এলাও কৰে, যদি তেওঁক দুখ কষ্টত আপুনি যদি আহিব দিয়ে, তেতিয়াহ'লে তেওঁ আপোনাক ত্যাগ কৰিব। কিন্তু ঈশ্বৰ জীৱাই কৈছে নহয়, প্ৰেইজ দ্য লৰ্ড। আৰু ফাইনেলি ঈশ্বৰ জীৱাই শয়তানক এলাও কৰিছে যে তুমি যোৱা, তেওঁৰ সৰ্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে, কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা। তেতিয়া শয়তান জীৱাৰ সন্মুখৰ পৰা ওলাই গৈ ইয়োবৰ সকলো সা সম্পত্তি তেওঁ আক্ৰমণ কৰিলে। আৰু যিমান সা সম্পত্তি আছিলে ইয়োবৰ, সকলো সা সম্পত্তিবিলাক শয়তানে ধ্বংস কৰিলে, নষ্ট কৰিলে, সকলোবিলাক শেষ কৰিলে, সকলোবিলাক শেষ কৰি দিলে। কিন্তু তথাপিও ইয়োবে জীৱনত তেওঁ নিৰাশ হোৱা নাই, ইয়োবে হতাশ হোৱা নাই। তেওঁ ঈশ্বৰৰ প্ৰতি তেওঁৰ বিশ্বাস, ঈশ্বৰৰ প্ৰতি তেওঁৰ পবিত্ৰতা তেওঁ ৰক্ষা কৰি আছে। তাৰ পাছতে আমি দ্বিতীয়বাৰ দেখা পাইছো শয়তানে তেওঁৰ সতি সন্তানবিলাকৰ ওপৰত তেওঁ আক্ৰমণ কৰিল। পবিত্ৰ বাইবেলে কৈছে অৰণ্যৰ সিফালৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিও চুকত লগা সেই ডেকাবিলাকৰ ওপৰত ঘৰটো পৰিল, তাতে তেওঁলোকে প্ৰাণ ত্যাগ কৰিলে। ইয়োবৰ সতি সন্তানবিলাক মৃত্যুমুখত পৰিলে। পৰীক্ষা, বিশ্বাসৰ পৰীক্ষা, টেষ্ট অফ ফেইথ যেতিয়া ইয়োবৰ জীৱনত আহিছে, তেওঁৰ সতি সন্তানবিলাক মৃত্যুমুখত পৰিলে। তৎসত্বেও ইয়োবে কৈছে মই মাতৃ গৰ্ভৰ পৰা উদংগে আহিলো আৰু উদংগে তালৈ উলটি যাম। জিহুৱাই দিছিলে, জিহুৱাই নিলে, জিহুৱাৰ নাম ধন্য হওক। তেওঁ এনেকুৱা এটা পৰিস্থিতিটো তেওঁ ঈশ্বৰ জীৱক ধন্যবাদ জনাইছে, তেওঁ ঈশ্বৰৰ প্ৰশংসা কৰিছে। প্ৰিয়সকল, দ্বিতীয়বাৰৰ পৰীক্ষা বিষয়ে যদি আমি চাওঁ, ইয়োব 2 অধ্যায় লিখা আছে, ঈশ্বৰ জীৱাই শয়তানক সুধিলে তুমি ক'ৰ পৰা আহিলা? শয়তানে জীৱক উত্তৰ দি ক'লে মই গোটেই পৃথিৱী ভ্ৰমণ কৰি আৰু তাৰ মাজত ইফালে সিফালে ঘূৰি আহিলো। তেতিয়া জীৱাই শয়তানক সুধিলে মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাইনে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ সৰল ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা লোক পৃথিৱীত কোনো নাই। যদিও অকাৰণে তেওঁৰ সৰ্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজ সিদ্ধতা ৰক্ষা কৰি আছে। ঈশ্বৰ জীৱাই শয়তানক কৈছে যদিও তুমি তেওঁৰ সকলো সা সম্পত্তিবিলাক শেষ কৰি দিলা, তেওঁৰ ল'ৰা ছোৱালী শেষ কৰি দিলা, তথাপিও তেওঁ নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে। তাতে শয়তানে উত্তৰ দি ঈশ্বৰ জীৱাক ক'লে ছালৰ অৰ্থে ছাল এনেকি প্ৰাণৰ অৰ্থে মানুহে সৰ্বস্ব দিব, কিন্তু আপুনি আৰু এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক, তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতে আপোনাক বিদায় দিব। কিন্তু ঈশ্বৰ জীৱাই কৈছে নহয়, তেওঁ কেতিয়াও মোক বিদায় নিদিয়ে। কিন্তু শয়তানে কৈছে নহয়, দিব। তাৰ পাছতে দ্বিতীয় পৰীক্ষাত আমি দেখা পাইছো, তাতে জীৱাই শয়তানক ক'লে চোৱা তেওঁ তোমাৰ হাতত আছে, কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হ'বা। পাছে শয়তানে জিহুৱাৰ আগৰ পৰা ওলাই গৈ ইয়োবক আঘাত কৰি আক্ৰমণ কৰি তেওঁৰ মূৰৰ পৰা তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষম খং উৎপন্ন কৰিলে। তাতে তেওঁ ছাইৰ মাজত বহি এডোখৰ খোলালৈ গা চুচিবলৈ ধৰিলে। তেওঁ শাৰীৰিকভাৱে তেওঁক এটেক কৰিছে। আমি দেখা পাইছো শয়তানে এনেকুৱা এটা বেমাৰ, এনেকুৱা এটা শাৰীৰিক আক্ৰমণ ইয়োবৰ জীৱনত আনিছে। আৰু ইয়োবে পবিত্ৰ বাইবেলত কৈছে ছাইৰ মাজত বহি তেওঁ খোলালৈ নিজৰ গা তেওঁ চুচিবলৈ ধৰিলে। প্ৰিয়সকল, আমি পবিত্ৰ বাইবেলত আমি দেখা পাইছো ইয়োবৰ জীৱনত অহা দুখ কষ্ট, ইয়োবৰ জীৱনত অহা পৰীক্ষা। আৰু এই দুখ কষ্ট, এই পৰীক্ষা যেতিয়া ইয়োবৰ পৰিয়ালত আহিছে, ইয়োবৰ জীৱনত আহিছে, তেতিয়া ইয়োবৰ পত্নীয়ে তিৰোতাই নিজৰ স্বামীক, নিজৰ হাজবেণ্ডক ক'বলৈ আৰম্ভ কৰিলে। 2 অধ্যায় 9 পদত লিখা আছে, পাছে তেওঁৰ তিৰোতাই
ইয়োবক ক'লে আপুনি এতিয়াও নিজৰ হৃদয়তা ৰক্ষা কৰি থাকিবনে ঈশ্বৰক বিদায় দি প্ৰাণ ত্যাগ কৰক ইয়োবৰ পত্নীয়ে তিৰোতাই তেওঁ ডিসকাৰেজ হৈছে তেওঁ নিৰাশ হৈছে তেওঁ হতাশ হৈছে তেওঁ হয়তো ভাবিবলৈ বাধ্য হৈছে যদি ঈশ্বৰ আছে তেতিয়াহ'লে ইমান অন্যায় কিয় যদি ঈশ্বৰ আছে তেতিয়াহ'লে আমাৰ পৰিয়ালত এনেকুৱা নাইনচাফি কিয় তেওঁ নিজৰ স্বামীক কৈছে আপুনি এতিয়াও নিজৰ হৃদয়তা নিজৰ পবিত্ৰতা আপুনি ৰক্ষা কৰি থাকিবনে আপুনি ঈশ্বৰক বিদায় দি প্ৰাণ ত্যাগ কৰক কিন্তু ইয়োবে নিজৰ পত্নীক কৈছে তুমি এজনী অজ্ঞানী তিৰোতাৰ দৰে কিয় কথা কৈছা তুমি এজনী অজ্ঞানী তিৰোতাৰ দৰে কথা কিয় কৈছা আমি ঈশ্বৰৰ পৰা মংগলহে গ্ৰহণ কৰিম নে অমংগলকো জানো গ্ৰহণ নকৰিম আৰু পবিত্ৰ বাইবেলে কৈছে এই সকলোতে ইয়োবে নিজৰ মুখেৰে পাপ নকৰিলে প্ৰিয়সকল সব কিমান ধৈৰ্য কিমান বিশ্বাসী তেওঁ আৰু চ্যাপ্টাৰ 2 অধ্যায়ত আমি দেখা পাওঁ ইয়োবৰ তিনিজন বন্ধুৰ আগমন ইয়োবৰ তিনিজন বন্ধুৰ আগমনৰ বিষয়ে আমি দেখা পাওঁ ইয়োবৰ তিনিজন বন্ধুৱে হয়তো ভাবিছে যে আমাৰ বন্ধু ইয়োবে জীৱনত হয়তো কিবা এটা ডাঙৰ পাপ কৰাৰ কাৰণে কিবা এটা ডাঙৰ অপৰাধ কৰাৰ কাৰণে তেওঁৰ জীৱনত এই দুখ কষ্ট নামি আহিছে তেওঁৰ জীৱনত এই দুখ কষ্ট নামি আহিছে হয়তো আমাৰ বন্ধু ইয়োবে কিবা এটা ডাঙৰ অপৰাধ কৰিছে কিবা এটা ডাঙৰ পাপ কৰিছে প্ৰিয়সকল সেইটো নহয় পাপৰ কাৰণে যে আমাৰ জীৱনত দুখ কষ্ট আহে এইটো নহয় কেতিয়াবা হ'ব পাৰে কিন্তু সকলো সময়ত যে পাপৰ কাৰণে আমাৰ জীৱনত দুখ কষ্ট আহে এইটো নহয় আৰু পবিত্ৰ বাইবেলত আমি দেখা পাইছো আমি যেতিয়া ইয়োবৰ জীৱনটো আমি লক্ষ্য কৰোঁ তেওঁৰ ধৈৰ্য এনেকুৱা এটা পৰীক্ষা এনেকুৱা এটা দুখ কষ্টৰ মাজতো তেওঁৰ ধৈৰ্য কিমান আচৰিত এইকাৰণে প্ৰিয়সকল জাকুব 1:12 কৈছে জেমছ চ্যাপ্টাৰ 1 ভাৰ্ছ 12 কৈছে যিজনে পৰীক্ষা সহন কৰে তেওঁ ধন্য প্ৰেইজ দ্য লৰ্ড যিজনে পৰীক্ষা সহন কৰে তেওঁ ধন্য বুলি কৈছে আৰু জাকুব 1:2 যদি আমি পঢ়ো জেমছ চ্যাপ্টাৰ 1 ভাৰ্ছ 2 আৰু 3-4 যদি আমি পঢ়ো ইয়াতে কৈছে হে তোমালোকে যেতিয়া নানাবিধ পৰীক্ষা কৰা তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য জন্মায় ইয়াক জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা আৰু তোমালোক যেন একোতে অসম্পূৰ্ণ নহয় সিদ্ধ সম্পূৰ্ণ হোৱা এই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্য বিশিষ্ট হওক বিশ্বাসৰ পৰীক্ষা যেতিয়া আপোনালোকৰ জীৱনত আহে তেতিয়া তাক আনন্দৰ বিষয় যেন মানিবা ইয়াতে জাকুবৰ পত্ৰত আমি দেখা পাইছো প্ৰিয়সকল সেই দুখ কষ্টই সেই পৰীক্ষাই ইয়োবক ঈশ্বৰৰ উপস্থিতিৰ পৰা আঁতৰাই নিব পৰা নাছিলে সেইকাৰণে প্ৰিয়সকল পাচনি পৌলে ৰোমিয়া 8:35 কৈছে ৰোমান চ্যাপ্টাৰ 8 ভাৰ্ছ 35 পাচনি পৌলে কৈছে খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে মোক বিচ্ছিন্ন কৰিব পাৰে খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে ক্লেশ বা সংকট তাড়না বা আকাল বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল এইবোৰে পাৰেনে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কোনে বঞ্চিত কৰিব পাৰে প্ৰেইজ দ্য লৰ্ড ইয়োব 19:25 ইয়োব চ্যাপ্টাৰ 19 ভাৰ্ছ 25 ইয়োবে কৈছে for I know that my redeemer lives and at the last he will stand upon the earth লিখিছে ইয়োবে কৈছে মই জানো মোৰ মুক্তিদাতা জীয়াই আছে আৰু তেওঁ শেষত পৃথিৱীৰ ওপৰত উঠি থিয় হ'ব ট্ৰাষ্ট ভৰসা ঈশ্বৰৰ ওপৰত আৰু ইয়োব 42:2 ইয়োব চ্যাপ্টাৰ 42 ভাৰ্ছ 2 ইয়োব 42:2 ইয়োবে কৈছে I know
that you can do all things বুলি কৈছে ইউবে কৈছে মই জানো যে তুমি সকলোকে কৰিব পাৰা praise the Lord your statement ইউবে কৈছে I know that you can do all things তুমি সকলো কৰিব পাৰা praise the Lord আৰু ইউবে ঈশ্বৰৰ প্ৰতি যি বিশ্বাস এই পৰীক্ষাৰ যি ধৈৰ্য তেওঁ সকলো সময়তে ঈশ্বৰৰ প্ৰতি ফেথফুল হৈ আছে যেনেকৈ প্ৰকাশিত বাক্যত আমি দেখা পাওঁ মৃত্যুৰ পৰ্যন্ত বিশ্বাসী হৈ থকা praise the Lord তেওঁ বিশ্বাসী হৈ আছে আৰু আচৰিত কথা ইয়োব 42:10 পদ যদি আমি পঢ়ো ইয়োব chapter 42 verse 10 যদি আমি পঢ়ো তাতে ইয়োবে নিজৰ বন্ধু বৰ্গসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছে কিয়নো ইয়োবৰ বন্ধুসকলে ঈশ্বৰৰ বিৰুদ্ধে তেওঁলোকে কথা কৈছিলে আৰু সেই নিমিত্তে তেওঁলোকৰ জীৱনত অভিশাপ আহিবলগীয়া আছিলে কিন্তু ইয়োবে নিজৰ বন্ধু বৰ্গবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছে আৰু যেতিয়া ইয়োবে নিজৰ বন্ধু বৰ্গবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছে পবিত্ৰ বাইবেলত কৈছে ঈশ্বৰে তেওঁক অনুগ্ৰহ কৰিছে ইয়োব 42:10 পদত যদি চাওঁ কৈছে ইয়োবে তেওঁৰ বন্ধুবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিল জিহুৱাই তেওঁৰ দুৰ্দশা পৰিৱৰ্তন কৰিলে আৰু জিহুৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে praise the Lord hallelujah ঈশ্বৰ জিহুৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে তেওঁৰ দুৰ্দশা দিন পৰিৱৰ্তন কৰিলে আৰু পবিত্ৰ বাইবেলত তেওঁক আশীৰ্বাদ কৰাৰ পাছতে ইয়াতে লিখিছে ইয়াৰ পাছত ইয়োবে 140 বছৰ জীয়াই থাকি নিজৰ পুহ নাতি আদি কৰি পুৰুষলৈকে 4 পুৰুষলৈকে দেখিলে এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পায় প্ৰাণ ত্যাগ কৰিলে এটা দীঘলীয়া জীৱন এটা দীৰ্ঘায়ু জীৱন এটা আশীৰ্বাদৰ জীৱন লাভ কৰি তেওঁ মৃত্যু হ'ল বুলি কৈছে প্ৰিয়সকল আপোনাৰ জীৱনত এনেকুৱা দুৰ্দশা দিন আছে নেকি প্ৰিয়সকল আপোনাৰ জীৱনত এনেকুৱা দুখ কষ্ট আছে নেকি এনেকুৱা কঠিন পৰিস্থিতিৰ মাজেদি আপুনি চলি আছে নেকি বাইবেলে কৈছে ট্ৰাষ্ট ইন গড ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক বিকজ গড ইজ এলাইভ আমাৰ ঈশ্বৰ জীৱিত আছে ইয়োবৰ এই কাহিনীৰ দ্বাৰা আমি কি শিকিলো ইয়োবৰ এই ষ্টৰীটোৰ পৰা আমি শিকিছো যে ভাল পৰিস্থিতিয়ে হওক বা বেয়া পৰিস্থিতিয়ে হওক ঈশ্বৰৰ বিশ্বাসী লোকবিলাকৰ ওপৰত ধাৰ্মিক লোকবিলাকৰ ওপৰত ঈশ্বৰৰ ভয়কাৰী লোকবিলাকৰ ওপৰত সকলো সময়তে ঈশ্বৰৰ নিয়ন্ত্ৰণ থাকে আমেন ঈশ্বৰৰ নিয়ন্ত্ৰণ থাকে প্ৰিয়সকল ঈশ্বৰে কেতিয়াও ত্যাগ নকৰে ঈশ্বৰে কেতিয়াও এৰি নিদিয়ে ভাল কি বেয়া যিয়ে পৰিস্থিতিয়ে নহওক সেই পৰিস্থিতিৰ আঁৰত ঈশ্বৰৰ এটা নিৰ্দিষ্ট পৰিকল্পনা থাকে হালেলুয়া ঈশ্বৰৰ এটা নিৰ্দিষ্ট পৰিকল্পনা থাকে এজন নিৰ্দোষী ব্যক্তিৰ জীৱনত এজন ধাৰ্মিক লোকবিলাকৰ জীৱনত দুখ কষ্ট অহাটো বেলেগ বেলেগ কাৰণ থাকিব পাৰে হয়তো ঈশ্বৰে আমাক বিশ্বাসত বলৱান কৰিবলৈ হয়তো ঈশ্বৰে আমাক পাৰফেক্ট বনাবৰ কাৰণে হয়তো ঈশ্বৰে আমাক হোলি বনাবৰ কাৰণে হয়তো আমি ফেথফুল হ'বলৈ হয়তো আমি উইটনেছ হ'বলৈ বিভিন্ন কাৰণত হয়তো আমাৰ জীৱনত দুখ কষ্ট আহিব পাৰে কিন্তু কথা হৈছে আমি ইয়োবৰ নিচিনা সকলো সময় যাতে আমি বিশ্বাসত থিৰে থাকো যিয়ে পৰিস্থিতি নহওক যাতে ঈশ্বৰৰ উপস্থিতিৰ পৰা আমি কেতিয়াও আঁতৰি নাযাওঁ কাৰণ আমাৰ ঈশ্বৰ জীৱিত তেওঁৰ নিয়ন্ত্ৰণ সকলো সময় তেওঁৰ লোকবিলাকৰ ওপৰত থাকে সেইকাৰণে হিন্দু পদত কৈছে ট্ৰাষ্ট ইন দ্য লৰ্ড উইথ অল ইয়ৰ হাৰ্ট আমাৰ সমস্ত মনেৰে জিহুৱাৰ ওপৰত ভৰসা কৰা প্ৰেইজ দ্য লৰ্ড প্ৰিয়সকল ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আপুনি যদি এনেকুৱা পৰিস্থিতিৰ মাজেদি যদি আপুনি চলি আছে আপুনি ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক ঈশ্বৰ আপোনাৰ সহায়ক ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ছুটিকে প্ৰাৰ্থনা কৰিম
সৰ্বশক্তিমান আমাৰ অতি দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ জীৱা ধন্যবাদ জনাইছো প্ৰভু আজি মেছেজৰ কাৰণে প্ৰভু এই মেছেজ যিমান লোকবিলাকে শুনি আছে প্ৰভু আপুনি ব্লেছ কৰক আপুনি আশীৰ্বাদ কৰক ইউবৰ নিচিনা পৰীক্ষা হয়তো আমাৰ জীৱনত নাথাকিব পাৰে কিন্তু বেলেগ ধৰণৰ দুখ কষ্ট পৰীক্ষা আমাৰ জীৱনত আহিব পাৰে প্ৰভু মই নাজানো কাৰ জীৱনত কি সমস্যা আছে কি দুখ কষ্ট আছে কি পৰীক্ষা আছে কিন্তু প্ৰভু আপুনি আমাক সহায় কৰক আপুনি আমাক শক্তি দিয়ক যেন আমি ইউবৰ নিচিনা আমি যেন বিশ্বাসত আমি ধৈৰ্য আমি সততাত যাতে ফেথফুল হৈ থাকিব পাৰোঁ পিতা আপোনাৰ পৰা যেন আমি কেতিয়াও আঁতৰি নাযাওঁ প্ৰভু পবিত্ৰ আত্মাৰ শক্তিৰে আপুনি আমাক পৰিপূৰ্ণ কৰি চলাই নিয়ক প্ৰভু আপোনাৰ মহিমাৰ কাৰণে যাতে আমি জীয়াই থাকোঁ থেংক ইউ জিজাছ যীশুৰ নামতে প্ৰাৰ্থনা বিচাৰিলোঁ আমেন থেংক ইউ গড ব্লেছ ইউ অল